I've been living in paradise, and no more waiting on you tonight. Hello everyone, আপোনালোক সকলোকে আকৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি আমি গৈছো তেলগৰম মানে আমাৰ ইয়াতে এখন মেলা হৈছে সো তালে গধূলি ওলাই গৈছো আৰু আজি সন্ধিয়াৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিছো এনেকৈ ষ্টাৰ্ট কৰিছো প্ৰথমতে হুমাই ললো তাতে আৰু তাপা এটো পিংক কালাৰ এটো খাবলৈ ভাল লাগে ৰুহিয়ে খায় সো হেবোৰ কিনিব লগা হল তাই কাৰণে হেতু কাৰণে হুমালৈকে আকৌ ইফালে দেখিলে এখন খেলিবলৈ বিচাৰিলে সো তাত হুমালো এফালে সক ৰুহিয়ে খেলি আছে আজি ভিডিওটো মই এই ধৰণে ষ্টাৰ্ট কৰিছো কাৰণ মই মোৰ নিজকে দেখুৱা নাই আজি আৰু এনেকৈ বুলি ষ্টাৰ্ট কৰি দিও ভিডিওটো মই একচুয়ালি ব্লগটো আৰম্ভ কৰিম বুলি ভবা নাছিলো কিন্তু মেলাখন যেতিয়া দেখিলো ধুনিয়াকৈ হৈছে ভাবিলো আপোনালোকৰ লগতনো শেয়াৰ নকৰাকে কেনেকৈ থাকো সেইকাৰণে ভাবিলো অকনমান দেখাই দিও এইফালে ৰুহি পুৰা খেলিবলৈ লাগি গৈছে গধূলি হৈছে 6টা মান বাজিছে আমি হাজবেন্ড মই আৰু ছোৱালী ওলাই গৈছিলো এনে বস্তু দুটামান আনিব আছিল মেলাখন দেখি তাতে হুমালো আৰু ৰুহিয়েটো উৎপাত লগাবই এবোৰ দেখিলে পুৰা জাম্পিং কৰি আছে ৰুহিয়ে খুব ভাল পাইছে তাই আৰু এবোৰ মানে খেলনা বস্তু বুলি কলে তাই এনেও উৎপাত লগাই থাকে আকৌ এখন পালে এইখনত উঠিছে ইমান ঠাণ্ডা পৰিছে তাই কিন্তু উঠিবলৈ এৰা নাই আমি ঠাণ্ডাত এফালে বাপেক আৰু মই ৰখি আছো ঠাণ্ডাত থাকিব পৰা নাই এখন একচুয়ালি কি মুকলি হৈ আছে গুটেখন আৰু তাৰ পিছত এইফালে গুটে কোঁৱলিবোৰ মানে নিয়ৰবোৰ তাতে পৰিছে আৰু একদম মানে ঠাণ্ডা ঠাণ্ডা হৈ আছে মই সুই চাইছোগৈ এখন ইমান ঠাণ্ডা হৈ আছে এফালে সক উঠিছে উঠিব জনা নাই তাই খেলিবলৈ পালে কি লাগে আৰু ইহঁতক মানে ল'ৰা ছোৱালীবোৰ এবোৰ যে উলিয়াই মানুহবোৰে একচুয়ালি ভাল লাগে এবোৰ দেখিবলৈও ভালেই লাগে কিন্তু পৰি যায় বুলি খুব ভয় লাগে এফালে আমাৰ ৰুহিয়ে আহি আছে ৰুহি কি একদম মানে বা কি ধুনিয়াকৈ আহিছে সেফালে উঠিব এতিয়া উঠিব নাজানে মই চিঞৰি কৈ দিছো এফালে উঠিবলৈ তাৰ পিছত এনেকৈ ধৰি উঠিবলৈ কলত উঠি গৈছে এতিয়া পটাপট উঠিছে সব I've been living in paradise, and no more waiting on you tonight, and my dreams will never ever die. Can you feel that spark in our bones tonight? খেলা মেলা হৈ গল ৰুহি এতিয়া বলো কি কিনো আহিছে বজাৰখনত চাও অকনমান এনেহে ফুৰিছিলে ইয়াতে বস্তু নলও বেয়া লাগে লবলৈ মানে ইমানো এবোৰ একো গ্যাৰান্টি নাই ন বস্তুৰ হেতু কাৰণে মানে নলও আৰু একো কিন্তু এনে দেখাটো ভালে আহিছে কিছুমান বস্তু এয়া সব এফালে কিবা কিবি বাসন বৰ্তন কাপ চাপ এবোৰ আহিছে এফালে বুক ফেয়াৰো আহিছে লগতে এফালে মানে দুটাই মিক্স এফালে বাণিজ্য মেলা বুক ফেয়াৰ দুটা মিক্স হৈ আহিছে আৰু এইবোৰ সব কিমান দোকান বহিছে বহুত দোকান বহিছে ভাল লাগিছে ন দেখি দোকানবোৰ ঢেৰ বস্তু আহিছে আৰু এফালে এইবোৰ কিবা কি আহিছে জানো টুপি চুপি কিবা কিবি বিকিছে এফালে চাদৰ মেখেলা এইবোৰ বোৱা কাপোৰ আহিছে আৰু এখন সবতছে মোৰ ধুনিয়া লাগিলে এইখন ফুলৰ দোকানখন ফুলবোৰ ধুনিয়া আছে কি ধুনিয়া লাগিছে সব ফুলবোৰ মোৰ এনেও ফুল ভাল লাগে কিন্তু কোৱাটাৰতে এনেকে ইমান খজাবলৈ মানে জাগা নাই যে হেতু কাৰণে মানে কি মই ফুল বেছিকে নাই এফালে আৰু এবোৰে দোকানে সবতে এফালে এখন আচাৰৰ দোকান আচাৰবোৰ কিন্তু খাবলৈ ভালে লাগে এখন মা লক্ষী আচাৰ
আচাৰবোৰ ভেৰাইটিজ থাকে, বহুত কিবা কিবি বিধৰ আচাৰ থাকে। এইফালে এখন পিতলৰ কিবা বস্তু, চব পিতলৰ বস্তু আছে। এয়াই আৰু এইবোৰ কিবা কিবি মুগাৰ নিচিনা কাপোৰবোৰ আছে। তাৰপিছত এইফালে চেণ্ডেলৰ দোকান, আৰু এইফালে এইবোৰ খেলনা বস্তু। মেইন বস্তুবোৰ এইবোৰেই, ৰুহীৰ কাৰণে মেইন বস্তু এইবোৰেই। কিন্তু মই ইয়াতে একো কিনি নাই দিয়া, কাৰণ আমি কাইলৈ যোৰহাট যোৱা কথা আছে। গুড মৰ্ণিং। আৰু আজি মই এতিয়া 11টা বাজিছে। আজি মই যাম যোৰহাটলৈ, তো সেইকাৰণে ভিডিঅ' কৰিব পৰা নাই। কালি ৰাতি আহি ভিডিঅ'টো মই নকৰিলোঁ, আৰু ইমান ভাগৰ লাগিলে, আৰু সেইকাৰণে ঠাণ্ডাও বহুত পৰিছে, মোৰ ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ মন নগ'লে। আহিলোঁ, আৰু আহি এইফালে এইবোৰ ধ্যান নিদিবা দেই, মই যাবলৈ ওলাইছোঁ যে সেইকাৰণে পূৰা কিবা হৈ আছে। আৰু এইফালে দৌৰি আহি গ'ল আমাৰ পোৱালি। হেল্ল' কৈ দিয়া, দৌৰ মাৰিলে। তাৰপিছত আজি যোৰহাট যাম, তো ভিডিঅ'টো চাই থাকক আপোনালোকে। আকৌ যাব লগা হ'ল যোৰহাট, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্টটো কৰি দিওঁ, আৰু যোৰহাটতো অলপ চলপ ভিডিঅ' কৰা হ'ব, চাই থাকিব আপোনালোকে। এতিয়া 11টা বাজিছে, মই পটাপট ভাত চাত বনাই ৰেডি কৰি মই 1:30-2টা মানত যাম। তো ব'লক ভিডিঅ'টো চাই থাকক। মই আহি পালোহি যোৰহাট, আৰু এতিয়া এইফালে বাৰ্থডে বয় বহি আছে, এইফালে এক্সিডেণ্ট হৈ বহি আছে, হাত চাত ভাঙি মেলি বহি আছে। আৰু এইফালে এইটো এটা আমাৰ ভাইটি হয়, গ'ল লাজ কৰিলে। আৰু এইফালে ৰুহি পোৱালি, ৰুহি মাত্ৰ হাই কৈ দিয়া, হাই কোৱা হ'ব। আজি বেলুন খেলিব, এইফালে লুকাই আৰু মানুহবোৰ দেখাই আছোঁ অলপ পিছত। আৰু এইফালে হেপী বাৰ্থডে উইচ কৰিব দেই চবে। থেংক ইউ অল অফ ইউ। বাৰ্থডে নোকোৱাকৈ, হেপী বাৰ্থডে নোকোৱাকৈ থেংক ইউ কৰি দিলে। বাৰ্থডে পতা নাই, এনেই আৰু চবেই ঘৰৰ মানুহে ভাত খাম, সেয়াই বাৰ্থডে। অলপ পিছত লগ পাই আছোঁ। আজি ভিডিঅ' কৰিবলৈ নহ'লে, কাৰণ মই আহোঁতে আজি দেৰি হৈ গ'ল, ভিডিঅ' কৰি থাকিবলৈ টাইম নহ'লে, মই সেইকাৰণে ভিডিঅ' নকৰিলোঁ, আৰু ভাবিলোঁ এতিয়া সন্ধিয়া ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। অলপ পিছত লগ পাই আছোঁ। এইফালে হাতটো চাব নেকি? হাতটো দেখা, হাত দেখা। আজি বাৰ্থডে বুলি এইফালে বাইক চাইক লৈ পৰি আহিলে, হাত বিষাইছে দেই ৰাইজ। আৰু এইফালে বহি আছে আমাৰ ভণ্টি এজনী। হেল্ল' ক, হাই ফ্ৰেণ্ডছ, কৈ দে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ। বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এইফালে বহি আছে আমাৰ দেহা, দেখিছিলে ভিডিঅ'টো আপোনালোকে। আৰু এইফালে আমাৰ বহি আছে এইটো জেঠাই ল'ৰা, আৰু এইফালে বাৰ্থডে বয়ো আজি এইটো জেঠাই ল'ৰা হয়। ইয়াতে বাৰ্থডে আমি চবেই চেলিব্ৰেট কৰিম। চেলিব্ৰেট নাই, আৰু কেক চেক নাই, একো অনা নহ'লে, ঠাণ্ডাত কোনেও নগ'লে, আৰু ভাত খাম অকল। কি খাম সেয়া দেখাই যাম অলপ পিছত। আজি বাৰ্থডে বুলি ই বহুত ধুনীয়া গান গাব জানে, এইটো মোৰ জেঠাই ল'ৰাতে বহুত ধুনীয়া গান গাব জানে। কিবা সংস্কৃতৰ শ্লোক এটা গাব, আপোনালোকে শুনিব, কেনেকুৱা লাগে দেই কমেণ্ট কৰি জনাব। গাই দিয়া। নমস্কাৰ, মহাদেৱ ভক্ত হয়, শিৱ তাণ্ডৱ স্তোত্ৰম গাবলৈ আগবাঢ়িছোঁ। 3 শাৰী গাম। ওম জতাতবি গলজ্জল প্ৰবাহ পাবিতস্থলে গলে বলম্ব্যলম্বিতম ভুজঙ্গতুঙ্গমালিকম डमड्डमड्डमड्डमन्निनादवड्डमड्वयं चकार छन्दताण्डवं तनूतनः शिवः शिवम् जताकटाः सम्भ्रमभ्रमन्निलिम्पनिर्झरी विलोलवीचिवल्लरी विराजमानमूर्धनि ॐ धराधरेन्द्रनन्दिनी विलासबन्धुबन्धुरस्फुरद्दिगन्तसन्तति प्रमोदमानमानसे कृपाकटाक्षधूरनि निरुद्धदुर्धरापदि क्वचिद्दिगम्बरे मनो विनोदमेतु वस्तुनि जता भुजङ्गपिङ्गलस्फुरत्फनामणिप्रभा कदम्बकुङ्कुमद्रव प्रलिप्तदिग्वधूमुखे मदाण्डसिन्धुरस्फुरत्वगुत्तरीय मे दूरे मनोविनोदमद्भुतं विवर्तु भूतवर्तरि ॐ जतातविगलज्जलप्रवाहपावितस्थले गले वलम्ब्यलम्बितं भुजङ्गतुङ्गमालिकम् डमड्डमड्डमड्डमन्निनादवड्डमड्वयं चकार छन्दताण्डव तनूतु नः शिव शिवं तनूतु नः शिव शिवम्। ओम नमः शिवाय। जय शंभु।
কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি প্লিজ জনাব আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে চাই থাকিব কেনেকুৱা লাগে কমেণ্ট কৰি জনাব মই অলপ পিছত লগ পাই আছোঁ আপোনালোকক এইফালে মাছ বনি আছে এইফালে মাছৰ পেটটো আছে আৰু এইফালে দাইল বনি আছে আৰু এইফালে আমাৰ মাহী বহি আছে বনি আছে আমাৰ আজি কি কেক বনাব কেক অনা নহ'লে কাৰণে কেক বনাব দেই এইফালে মিক্সি চিক্সি লৈ ৰেডি আৰু এইফালে আমাৰ মাহীয়ে বনাই আছে মাছ মাহীয়ে বনোৱা খানাবোৰ এনেও খুব ভাল লাগে আৰু এইফালে কি দিছে মাহীয়ে ৰ'ব দেই ধনিয়া দিলে লাষ্টত দেই চবতছে লাষ্টৰটো আগত কৈ দিছোঁ কেঁচা জলকীয়া দিছে বহুত দিছে কেঁচা জলকীয়া এইফালে পিঁয়াজ দিছে বিলাহী দিছে আৰু সেই চিম্পুলকৈ বনাইছে খাবলৈ কিন্তু সোৱাদ লাগে মাহীয়ে বনোৱা খানাবোৰ এনেও খাই ভাল লাগে তাৰপিছত থকাৰ আগতে এদিন মাংস খাব লাগিব ধুনীয়াকৈ কাৰণ মাহীয়ে মাংস ধুনীয়া বনায় আৰু এইফালে মাছ প্ৰায় হৈয়ে গৈছে একেবাৰে চিম্পুল হয় কিন্তু সোৱাদ বহুত টেষ্টি হয় চবতছে ফাৰ্ষ্টত ময়ে টেষ্ট কৰিছোঁ মাছৰ জোলখিনি খাবলৈ ভাল হয় তাৰপিছত আৰু এইফালে মোৰ বাজনী মানে মোৰ কাজিনজনীয়ে বনালে কেকটো ইমান স্পঞ্জি হৈছে চব কি ধুনীয়া হৈছে কেকটো গৰম হৈ আছে খাবলৈ বিস্কুট দি বনাইছে চকলেট বিস্কুট খাবলৈ বহুত টেষ্টি আমাৰ কাটিম চশমা পিন্ধি আছোঁ কেনেকুৱা লাগিছে জনাব আৰু এইফালে কেক কাটিবলৈ ৰেডি এতিয়া কেক কাটিব ৰিভিউ পঢ়ি লৈছে কেকটো কাটি লওঁ প্ৰথম I've been living in paradise, and no more waiting on you tonight. And my dreams will never ever die. Can you feel that spark in our bones tonight? মাহীয়ে কোৱা চিনাই কৰি মাছ খুৱাই আছে কেক এই মুকলি পেলাল চাকি কেকটো গোটেইটো কাটিব কেক কটা হৈ গ'ল আমি আকৌ ভাত খাওঁতে লগ পাম কেক কি ধুনীয়া কেক খাই মেলি ল'ম তাৰপিছত অলপ পিছত লগ পাম কেক চেক চব খোৱা মেলা হৈ গ'ল তাৰপিছত এতিয়া ভাত খোৱাও হ'ল আমি চবতছে প্ৰথমত খাই ল'লোঁ মানে আমাৰ ল'ৰা ছোৱালী যিমানখিনি আছিলে চবেই প্ৰথমত খাই ল'লে তাৰপিছত এইফালে আমাৰ মা পাপা এইফালে খুৰা মাহী বৰমা চবেই খাবলৈ বহিছে ভাবিলোঁ অকণমান ভিডিঅ' আপোনালোকক দেখাই দিওঁ এইফালে বেঙেনা আৰু কিবাকিবি মাথা ভাজি বনাইছিলে মাহীয়ে মাছৰ মাথাখিনি বনাইছিলে ইমান টেষ্টি হৈছে খাবলৈ বহুত টেষ্টি হৈছে মইতো অকল ভাজি খানিয়ে খালোঁ খাবলৈ বহুত টেষ্টি হয় আৰু কিবাকিবি এইফালে চাটনি বনাইছে বৰমা আৰু মাহীয়ে বনালে খানা বহুত টেষ্টি হ'ল খাবলৈ এইফালে খাই আছে খুৰা বহি আছে ইয়া খুৰা এইফালে মাহী বৰমা পাপা মা পাপাই ওপৰত বহি খাইছে মা তলত বহিবলৈ অলপ দিগদাৰ হয় এতিয়া ভৰিটো বিষ আছে কাৰণে তাৰপিছত এয়াই আৰু চবেই খাই আছে খাই ভাল লাগে ইমানো আমি ধনী নহয় তথাপিও যেনেকৈ খাওঁ সুখৰ এসাঁজ একেলগে ধুনীয়াকৈ ভাল লাগে খাবলৈ দেই আৰু এতিয়া খোৱা বোৱা হৈ যোৱাৰ পিছত আমি এতিয়া ৰুহিয়ে মই শুওঁ অকণমান ইয়াতে এনেই পৰি আছোঁ ঘৰলৈ যাম মানে মোৰ ঘৰলৈ এইফালে মাহীহঁতৰ ঘৰতহে আছোঁ আইতাৰ ঘৰত আৰু এতিয়া আমি শুওঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ বাই বাই গুড নাইট